হেল্ল' গাইজ, টুইন ট্ৰেভেলছৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি বৰ্তমান চুকাফা ক্ষেত্ৰৰ পৰা ওলাই আহি এতিয়া গৈ আছোঁ আয়ুৰচন্দা। এটা ধুনীয়া লোকেশ্যন হয়, পাৰ্ক ক'বলৈ গ'লে পাৰ্কেই হয় নহ'লে পাৰ্ক হয়। এখন ধুনীয়া পাৰ্ক হয়, সকলো আহিব পাৰে। তো ব'লক এতিয়া দেখাই আছোঁ আমি পাৰ্কখন গোটেইখন। ব'লক আমাৰ লগত পাৰ্কখন ধুনীয়াকৈ দেখাই আছোঁ। গৈ আছোঁ আয়ুষ সঞ্জীৱন পাৰ্ক। তো পাৰ্কখন চাই মজা হ'ব। অখিলাই কৈছে বহুত ধুনীয়া পাৰ্ক হয় এখন। তো ব'লক এতিয়া গৈ থাকোঁ নে কি কয় অখিলা? ব'লা তেতিয়া গৈ থাকোঁ এতিয়া ধুনীয়াকৈ চাই থাকক আমাৰ লগত ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। কমেণ্ট কৰিবলৈ একদম নাপাহৰিব নে কি কয় অখিলা? কমেণ্ট কৰিব, কমেণ্ট নকৰিলে আপোনালোকে কমেণ্ট নকৰিলে আমি গম নাপাওঁ আমাৰ ভিডিঅ'টো কেনেকুৱা হৈছে নাই হোৱা আমি তেনেকৈ গম নাপাওঁ ন। যাতে ভাল হৈছে বেয়া হৈছে একদম জেনুইনলি জনাব। ভাল হ'লে ভাল, বেয়া হ'লে বেয়া বুলি জনাই দিব। গতিকে ব'লক একদম লগ পাই আছোঁ আয়ুষ সঞ্জীৱন পাৰ্কত। তো লেটছ গ' ফৰ এ নিউ ৰাইড, এ নিউ লোকেশ্যন। এয়া আমি আহি পাই গ'লোঁ যোৰহাট তিলুকিয়ামৰ ওচৰতে আপুনি দেখিছে আয়ুষ সঞ্জীৱন লিখা আছে। মুখাগত এখন সন্মুখত চক এখন গেটখন লিখা আছে শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটি তোৰণৰ ৰাস্তাটোত যাব লাগিব। চ' আমি এইটো ৰাস্তাই এতিয়া যাম। ঠিক আছে ব'লক আমাৰ লগত গৈ থাকক। এতিয়া আমি আয়ুষ সঞ্জীৱনৰ ওচৰত পাই গ'লোহি। বোলে বৰ্ড লিখা আছে আয়ুষ সঞ্জীৱন বুলি, এইডোখৰতে হ'ব লাগে। গৈ থকা ধুনীয়াকৈ। এই বাছখনৰ মানুহখিনি গামোচা চামোচা লগাই আহিছে, ভাবিছিলোঁ বৰভেটিলৈ আহিছে নেকি। এতিয়া যি দেখিছোঁ ঠিক নাই, আয়ুষ সঞ্জীৱনে ওলাইগৈ নেকি ঠিক নাই দেই। সঞ্জীৱনটো ওলাবগৈ পায় ৰাইজ অকল গোটেই ভকতে চকতে আয়ুষ সঞ্জীৱনে পাবগৈ আৰু এতিয়া। ব'লা তেতিয়া আমিও গৈ থাকোঁ, সিহঁতিও গৈ আছে। এই আয়ুষ সঞ্জীৱন এখনে নেকি? এইটোৱে লিখা আছে। যাব লাগিব আকৌ এইটো ৰাস্তাটো। এইপিনে সোমাব লাগিব আয়ুষ সঞ্জীৱনলৈ। এইপিনে বাগানৰ এৰিয়া হয়। এতিয়া আমি মেইনলি পাই গ'লোঁ আয়ুষ সঞ্জীৱনৰ ৰাস্তা। বাগানৰ মাজে মাজে এতিয়া গৈ অলপ দূৰ যাব লাগিব, বেছি দূৰ নহয়, 1 কিলোমিটাৰ নহ'বই চাগে। গৈ আমি পাই যাম আয়ুষ সঞ্জীৱন। অলপ দূৰ আছে আৰু আয়ুষ সঞ্জীৱনলৈ। তো ধামাকা হ'বলৈ গৈ আছে নেক্সট ভিডিঅ'ত আমাৰ। জীৱনত তামাম ধামাকা হ'বলৈ গৈ আছে। লোকেশ্যনটো চাবলৈ ৰকমাই চাই লাগিছে, অলপ ধুনীয়া হ'ব কাৰণ বাগানীয়া এৰিয়া হয়। তো পাৰ্কখনো ধুনীয়া পাৰ্কে হ'ব লাগে। ধামাকাটো কি হ'ব, পাৰ্কখন ধুনীয়া হ'ব, আমি তাকে ধুনীয়াকৈ দেখাম আৰু আপোনালোকৰ আগত। নে কি কোৱা? দেখাই দিম ধুনীয়াকৈ আমি চব যাবলগীয়া হ'ব বহুত বেয়াকৈ। এতিয়া আমি সোমাই আহিছোঁ আয়ুষ সঞ্জীৱনৰ চাইডে। এইখনে পাৰ্ক নে কি অখিলা? পাৰ্কখনে যাব লাগিব। এতিয়া আমি সোমালোঁ, ইয়াৰ ভিতৰত গেটৰ ভিতৰত সোমাই ৰাইট চাইডে পাৰ্কিং আছে। বোলে এইখনে হৈছে আয়ুষ সঞ্জীৱনৰ পাৰ্ক। এখন গেটত দি সোমাই আহিছোঁ এতিয়া আমি বৰ্তমান। পাৰ্কিং ক'ত আছে অখিলা? পাৰ্কিং ইয়াৰ আগত হেৰিয়া গাড়ী মটৰ ৰখাই আছে ধুনীয়াকৈ। এইফালে পূৰা গাড়ী মটৰ ৰখাই থৈছে চব পাৰ্কিং। আমি বৰ্তমান সোমাই আহিলোঁ। আচলতে পিকনিক প্লেচ নহয়, এখন পাৰ্ক হয়। এখন ধুনীয়া পাৰ্কহে ক'ব গ'লে, হয় নহয় অখিলা? অঁ, এতিয়া আমি বাইক চাইক পাৰ্ক কৰিলোঁ, পাই গ'লোহি আয়ুষ সঞ্জীৱন পাৰ্ক। তো এতিয়া আমি বাইক চাইক ৰাখি ল'লোঁ ধুনীয়াকৈ। তেতিয়া আমি ভিতৰলৈ টিকেট চিকেট ল'ব লাগিব। টিকেট কাউণ্টাৰ টিকেটটো লৈ লোৱা অখিলা। ভিডিঅ'টো এলাও আছে নহয় ন? ভিডিঅ' কৰিব চব দমাই দিলোঁ ইয়াত আজি। এতিয়া গৈ থাকোঁ বাহিৰলৈ। পাৰ্কৰ ভিতৰত এণ্ট্ৰি। ভিতৰত সোমাই আহি আছোঁ, কি হয় চাওঁ ইয়াত। ৰাজেশ কি কি আছেনো কি কি নাই দেখিবলৈ পাৰ্কখন ধুনীয়াই হয়। এখন ধুনীয়া, মই ৰেষ্টুৰেণ্টো এখন আছে ধুনীয়াকৈ। আপোনালোক কিবা কিবি খাওঁ বুলি ক'লে পাৰ্টি চাৰ্টি যদি বাৰ্থডে চাৰ্টি পাৰ্টি কৰোঁ বুলি ভাবে তো আহিব পাৰে। এতিয়া টিকেট পাৰ পাৰ্চন 50 ৰুপিজ হয় ইয়াত। বাইকৰ পাৰ্কিং চাৰ্কিং নলয় ইয়াত, মানুহ অকল মানুহজনৰ পাৰ্কিং লোৱা হয়। মানুহজনে ল'ব টিকেট মানে পাৰ পাৰ্চন 50কৈ। তো এতিয়া আমি ভিতৰলৈ দেখাই আছোঁ কি কি হয়।
মজা পাৰ্ক আল্টিমেট পাৰ্ক ভালকৈ দেখা দিয়া এটা ধুনীয়া এইপিনে পহু আছে এইটো চাইডত তো এইপিনে কি আছে এইপিনে আছে নেকি ৰেষ্টুৰেণ্টখন এখন ৰেষ্টুৰেণ্টখন হয় এই চাইডে তো আপোনালোকে বাহিৰত যদি টেণ্ট চেণ্ট লগাই থাকোঁ বুলি ভাবে এইটো টেণ্টো আছে ইয়াত এটা ধুনীয়াকৈ এইকেইটা পহুকেইটা খাই আছে ধুনীয়াকৈ একদম এটা পিছ এইফালে আছে সি অকলে আছে লাগিছে দুটা এইফালে আছে যোৰা পাতি ধুনীয়াকৈ খাই আছে সিহঁতি পুৰা ভিতৰি ৰাস্তা বনাইছে দেখিছা নাই একদম ভিতৰে অহা যোৱা কৰিবলৈ ৰাস্তা ধুনীয়াকৈ বনাই থকা হৈছে সেইফালে এটা আগতে আৰু আছিলে এতিয়া বহুত কমিলে এইটো আপোনাৰ থাকোঁ বুলি ক'লে থাকিব পাৰে টেণ্ট এইটো ইয়াতে সোমাই থাকোঁ নেকি মনজিতা অকলে সোমাই দিয়া দুইজন ইয়াতে সোমাই যাওঁ নেকি এবাৰ সোমাই দিয়া টেণ্টটো লৈছ আল্টিমেট লাগিছে ৰাজেশ অকলে সোমাই গ'ল ইয়াত টেণ্টৰ ভিতৰত কেনেকুৱা লাগিছে সোমাই পেলাই মজা ন ক'ৰবাত কেতিয়াবা এনেকৈ কেম্প কৰিবলৈ যাওঁ হা টেণ্ট লৈ যাম একদম ধুনীয়াকৈ কেম্প চেম্প কৰিমগৈ তো পিনে আপোনালোকে বাহিৰত ডিনাৰ চিনাৰ কৰোঁ বুলি ক'লে টেবুল চেবুল চব ৰখাই থৈছে ডাঙৰ পাৰ্ক হয় যথেষ্ট ডাঙৰ এইপিনে লিখা আছে হেৰি চেৰি আছে আয়ুৰ কনফাৰেঞ্চ ৰুম ৰেষ্টুৰেণ্ট কটেজ চব আছে ইয়াত আপোনালোকে ধুনীয়াকৈ আছে এনেই এইবিলাক আমি চলাওঁ হেৰি পানীত ইয়াত কিন্তু আপোনাৰ হাইট চলাবলৈ দিয়া আছে মাটিত চলোৱা এখন নাও হয় আহি চলাব পাৰে এখন আপোনালোকে চলোৱা নাও এখন আমি বৰ্তমান এখন নচলাওঁ আমাৰ ইমান এটা চলাবলৈ মন যোৱা নাই আপোনালোকে আহি পিনি চলাব পাৰে এখন নাওখন দেই ধুনীয়াকৈ মাটিত চলোৱা হয় নাওখন এখন মানে ইউনিক নাও তো আপোনালোকে এইফালে পাৰ্টি চাৰ্টি কৰিবলৈ এইবিলাক টেবুল চেবুল চব ধুনীয়াকৈ আছে দেখিছে নাই কিমান ধুনীয়া জীপখন হৈছে সেইখন গোটেই খালে বামে নাওৱেই নাও মানে আপুনি বেছিকৈ হাইৱেত চলোৱা নাও নাপায় মানে মাটিত চলোৱা নাও বেছি পাব চলোৱা নাও মাটি হওক ৰাস্তা হওক অহা যোৱা কৰিবলৈ এইবোৰ চব আমি একদম বাইকৰ কাৰণে চিন্তা কৰি থাকোঁ এইবোৰ হায়াবুছা কেনেকৈ পৰি আছে ইয়াত দেখিছে নাই এইখন এখন হায়াবুছা পৰি আছে ধুনীয়া অ'কে চলাওঁ সন্ধক সেই নক'বা চলোৱা সেই আল্টি এই মজা ৰ'বা এখন চলাই হৈ গ'ল আমি যামগৈ নে কি অখিলা ব'লা চলাব নেকি এই নচলাওঁ জীপ চলাওঁ জীপ আগত জীপ আছে ব'লা জীপখন চলাওঁ মই চলাম নেকি অখিলা এই চলোৱা গাড়ী চলি পাৰিব নি আকৌ পলাচোন জীপ এখন জীপ দেখিছে নাই ইমান ধুনীয়া জীপ এইখনতে ৰাজেশে চলাব চলোৱা মই চলাম এই মজা নাওখন চাব পাৰে আপোনালোকে মাটিত চলা নাও মানে এইটো ৰাস্তাৰ যোনটো মানে এখন অহা যোৱা কৰিবলৈ এখন সুবিধা দিছে নাওখনৰ দি আপোনাক মন গ'লে আপোনালোকে নাৱেদিও ইয়াত অহা যোৱা কৰিব পাৰিব মানে এখন নাও খাটিয়ে দিছে মানে অহা যোৱা কৰিবলৈ এখন আৰু এতিয়া এইপিনে এতিয়া আহিছোঁ কি আছেনো কি নাই চাই যাওঁ একবাৰ ধুনীয়াকৈ আহিবা ৰাজেশ তুমি ফুৰিবলৈ ভাল পাবা ইয়াত বহুত ধুনীয়া হয় আহিব লাগিব নেক্সট আকৌ এদিন চাব পাৰে বহুত মজা হয় বে এখন মজা সেইপিনে কি আছে এইবাৰ এইপিনে যাম ন এইফালে এনেকৈ পাৰ্ক আছে কটেজ আছে এইপিনে চব কটেজ আছে এইবিলাক আপোনালোকে কটেজত থাকোঁ বুলি ক'লেও থাকিব পাৰে অঁ কটেজত থাকিব পাৰিব এটা পুখুৰী মানে ডাঙৰকৈ পুখুৰী খান্দি থৈছে দলং চলং দি ইপাৰে কটেজ আছে কটেজত থাকিব পাৰিব আহি মেলি কি মজা বহুতে জানে এইখন পাৰ্কৰ কথা ইয়াত আছে বুলি কিন্তু বহুতে গমেই নাপায় মানে ইয়াত যে এনেকুৱা এখন পাৰ্ক আছে বুলি সঁচাকৈ মই ইমান দিন যোৰহাটত মানে ঘূৰিলোঁ কিন্তু এখন পাৰ্ক আছে বুলি আজি ফাৰ্ষ্ট টাইম গম পাইছোঁ ইয়াত দেই আৰু ইমান ধুনীয়া মানে পাৰ্কখন বিৰাট শান্তি জেগা মানে একো হাই হুলস্থুল বুলিবলৈ ইমান হেৰি নাই একদম মজা আৰু ইয়াত ফটো চটো মাৰোঁ বুলি ক'লে এখন ধুনীয়াকৈ দলংখন মাৰিছে ডগি ইজ কামিং আপোনালোকে ভয় নাখাব কুকুৰটো দেখি নেকামোৱাই বাৰু ধুনীয়া চোৱা কি আল্টি ফিল কি ধুনীয়া একদম অখিলে ফটো চটো মাৰিবলৈ একদম চুলি তুলি ঠিক কৰি ল'লে ফটোখন মাৰিবা আকৌ দেই এতিয়া মাৰিব লাগিব চাব পাৰে
এইবিলাক ধুনীয়াকৈ এনেকুৱা কটেজ আছে ইয়াত আহিব পাৰে আপোনালোকে ইয়াত থাকোঁ বুলি ক'লেও ধুনীয়া কটেজ হয় এইবিলাক আৰু আকৌ দুটা আছে সেইকেইটা দেখাবলৈ নহ'লে মানুহ আছিলে তাত মানুহ আছেতো সেইকাৰণে সেইফালে নগ'লোগৈ এইটো কটেজ নহয় কিন্তু এইটো কিবা কি হয় চাই যাওঁ নে কি কোৱা এই প্ৰাৰ্থনা ঘৰ হয় কৃষ্ণ সেৱা এটাকে কৰিলোঁ চাই যাওঁ গোটেই ৰাউণ্ডটো নে কি কোৱা অখিলা এইফালেতো ঢেৰ জেগা আৰু তুমি বহোঁ বুলিলে একদম বিন্দাছ বহিব পাৰা থাকিব পাৰা তুমি এইপিনে বহোঁ বুলি ক'লে এইফালে সৰু সৰু ধুনীয়াকৈ ঘৰ চৰ বনাই দিছে চাহ জেগা এইবিলাক দুজনে ডেটিং মাৰি আছে আপোনালোকে চাব পাৰে এতিয়া আমাৰ লগত অহা দুজনে দেখিছে কেনেকৈ ডেটিং মাৰি বহি আছে এইকেইজন ডেটিং মাৰি আছে ইয়াত কি ধুনীয়াকৈ ডেটিং মাৰি বহি আছে দুজনে ডেটিং মাৰি আছে ন ঠিকে আছে একদম ডেটিং মাৰিব পাৰে ধুনীয়া জেগা একদম আহিম বুলি ক'লে আহিব পাৰে কাপল চকলৰ কাৰণে একদম ধুনীয়া জেগা ন কি কওঁ অখিলা কাপোৰৰ কাৰণে বেষ্ট জেগা বেষ্ট কাপলছৰ কাৰণে একদম বেষ্ট জেগা বুলি ক'লোঁ আৰু জেগাডোখৰ মানে তো এতিয়া আমি বেগ কেমেৰা দেখুৱা আমাক ফোন নালাগে ফোন নাই থোৱা কি ধুনীয়া লোকেশ্যন হয় আপোনালোক আহোঁ বুলি ক'লে আহিব পাৰে ইয়ালৈ একদম আল্টিমেট বুলি ক'ব লাগিব জেগাডোখৰ এই খালি কাপলছৰ কাৰণে কিন্তু মজা জেগা একদম মানে ফুৰিবলৈ মন যায় নহয় এইখিনিত থাকিলে একদম বহুত শান্তি হ'লো জেগাডোখৰ লোকেশ্যনডোখৰ হয়নে বহুত ডাঙৰ পাৰ্ক আকৌ পাৰ্কখন বহুত ডাঙৰেই একদম এখন আকৌ নেক্সট এখন আমি অভাৰব্ৰিজ পাৰ হ'বলৈ গৈ আছোঁ অঁ এখন বাঁহৰ অভাৰব্ৰিজ খালি এতিয়া ছাগলী কোৱা আকৌ দেই বা ইয়াত মানে পাৰ্কখনত ছাগলী চব পুহিছে ছাগলী চব পোহা আছে সেয়া মুৰ্গীও আছে এইপিনে এইটো মুৰ্গী পলাই আছে তো এইপিনে আছে সেইপিনে নাযাওঁগৈ আমি এখন অভাৰব্ৰিজখন পাৰ হৈ যাওঁ এতিয়া এইখনো ইয়াৰ পানীৰ ওপৰতো কিবা এটা গঁৰাল আছে দেখিছেনে পানীৰ ওপৰতো এইটো এটা গঁৰাল কিবা এইটো মুৰ্গীয়ে হ'ব চাগে এইটো মুৰ্গী গঁৰালটো হ'ব লাগিব তলত চাগে মাছ আছে এইখন আছে বাঁহৰ অভাৰব্ৰিজ অখিলা লৈছে বে অখিলা পুৰা হিলি লৈছে বে এখন হিলিছে তো এতিয়া আকৌ আমি য'ৰ পৰা টিকেট কাটিছিলোঁ সেইটো টিকেট কা ঘৰতে পালোঁ আৰু লগত কোনোবা থাকিলে ৰখিবলৈ ভাল এতিয়া আমি কেইটা অকলে অকলে কি ৰখি থাকিব আৰু গতিকে আমি গৈ থাকোঁ আৰু নে কি গৈ থাকোঁ আৰু মনজিত ফাইনেলি ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ নহ'লে বেলি পৰিলেই আৰু দেৰি হৈ পৰিব নহ'লে এতিয়া আজি দেওবাৰ আছিলে কাৰণে ইয়াত ইমান মানুহ নাই কিন্তু বাকী বাৰ যথেষ্ট মানুহ হয় গতিকে আপোনালোক আহিব আহি ভাল পাব ইয়াত চাই মেলি কেনেকৈ লাগে ক'ব জনাব আল্টিমেট জেগা হয় কিন্তু এইটো জেগাডোখৰ এতিয়া আৰু আমি তেতিয়া ৰাজেশ কি যাওঁগৈ ন গৈ থাকোঁ ইয়াৰ পৰা সামৰণি তেতিয়াহ'লে তো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো সকলোৱে কৰি দিব আৰু কি কয় অখিলা আপোনালোকে লাইক শ্বেয়াৰ কৰিলে আমাৰ ভাল লাগিব ভিডিঅ'বিলাক বনাবলৈ মানে সাহস গোটাব পাৰিম নে কি কোৱা তাকেতো আপোনালোকে কমেণ্টো কৰিব ভিডিঅ'টো কেনেকুৱা আছে কেনেকুৱা নাই হোৱা জনাই দিব ভালকৈ কমেণ্ট কৰিলে আমাৰ ভাল লাগিব যদি বেয়া হৈছে তেতিয়া আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম আৰু যদি কিবা ভাল হৈছে তেতিয়াও জনাই দিব নে কি কোৱা অখিলা আৰু যদি আপোনালোকৰ ওচৰে পাজৰে এনেকুৱা ধুনীয়া ধুনীয়া ঠাই আছে আপোনালোকে জনাই দিব কমেণ্ট কৰিব গৈ দেখুৱাম ৰাইজক ধুনীয়াকৈ তো এতিয়া গৈ থাকোঁ ব'লা ৰাজেশ আজিলৈ বাই বাই তেতিয়াহ'লে